নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজি আমি এই ভিডিঅ'টিত মীন ৰাশিৰ জাতক জাতিকাসকলৰ অক্টোবৰ মাহটো কেনেদৰে পাৰ হৈ যাব তাৰ বিষয়ে আলোচনা কৰোঁ আহক। এই মাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলে পুৰণি কথাবোৰ মনত পেলাব, লগতে সপোনৰ নিচিনা কথাবোৰত বিশ্বাস কৰিব। কিছুমান ভাৱনাত্মক কথাত বিশ্বাস কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিব। এই মাহটোত আপোনালোকৰ উজ্জ্বলতা বাঢ়িব, লগতে আপোনালোকে আধ্যাত্মিক দিশতো বাঢ়িব। আপোনালোকৰ সকলো কাম সময়মতে নোহোৱাৰ বাবে আপোনালোক অলপ অসন্তুষ্ট অনুভৱ কৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকে অত্যন্ত সহায় লাভ কৰিব। আপোনালোকে যিদৰে অন্যক সহায় সহযোগ কৰিব, ঠিক তেনেদৰে অন্যৰ পৰাও সহায় সহযোগিতা লাভ কৰিব। যদি মীন ৰাশিৰ জাতক জাতিকাসকলৰ অকলশৰীয়া হৈ আছে, তেওঁলোকে সহকৰ্মীৰ প্ৰতি আকৰ্ষণ লাভ কৰিব। অথবা আপোনালোকে নিজে মনতে ভাবিব পাৰে যে আপোনালোকৰ কোনো সহকৰ্মী আপোনালোকৰ প্ৰতি আকৰ্ষিত। মাতৃৰ সৈতে মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটো সুসম্পৰ্ক হ'ব আৰু ভাল সময় অতিবাহিত কৰিব। ভাতৃ ভগ্নীৰ লগত কিন্তু সময় অতিবাহিত কৰিবৰ বাবে আপোনালোকৰ হাতত পৰ্যাপ্ত সময় নাথাকিব। পিতৃৰ লগত থাকি জ্ঞান অৰ্জন কৰিব পাৰিব। ঘৰত থকা সময়খিনি আপোনালোকে শান্তি অনুভৱ কৰিব। শিক্ষাৰ্থীৰ ক্ষেত্ৰত এই মাহটো উন্নত দেখা পোৱা গৈছে। চাকৰি বিচাৰি থকা সকলে কষ্ট কৰিব লাগিব। ব্যৱসায়ত কষ্ট কৰিলেহে অন্যৰ নিচিনাকৈ উন্নতি কৰিব পৰা নাযায় বুলি আপোনালোকৰ মনতে ভাৱ হ'ব। সম্পত্তিৰ সহায়ত লাভ কৰিব পাৰে, আৰু যদি আপোনালোকৰ মাতৃৰ নামত কোনো ধৰণৰ সম্পত্তি আছে, তাৰ পৰা আপোনালোকে ধন পাব পাৰে। সন্তানৰ বাবে উন্নত সময়। এই সময়খিনি আপোনালোকে সন্তানৰ বাবে নিশ্চিন্ত হৈ থাকিব পাৰিব। আপোনালোকে যদি আৰু বেবী প্লেনিং কৰি আছে, তেতিয়াহ'লে এইখিনি সময় আপোনালোকৰ বাবে অত্যন্ত উত্তম। প্ৰেমৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ যদিও বহুদিনৰ পৰা আপুনি কিবা অসুখত ভুগি আছে, এই সময়খিনিত আপোনালোকৰ সেই ৰোগসমূহ ঠিক হ'বলৈ আৰম্ভ কৰিব। আপোনাক অশান্ত কৰি থকা কিছু লোক নিজে নিজে পিছ হুহুকিব, অথবা তেওঁলোকে কোনো অন্য সমস্যাত ভুগিব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত ধৈৰ্য বাঢ়িব অথবা বুজাবুজি শক্তি বাঢ়িব। দাম্পত্যত অলপ সন্দেহ উপজিব পাৰে। কেতিয়া আপোনালোকে এনেকুৱা অনুভৱ কৰিব যে আপোনালোকৰ জীৱনসংগীয়ে কোনো লগত কথা পাতিব পাৰে অথবা কিবা এক্সট্ৰা মেৰিটেল এফেয়াৰ কৰিব পাৰে। সেয়েহে আপোনালোকে অলপ অকলশৰীয়া অনুভৱ কৰিব। বিবাহৰ বাবে এই মাহটো অত্যন্ত উত্তম। বন্ধুত্বৰ ক্ষেত্ৰত ঠিক ঠাক থাকিব। যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।